নমস্কাৰ সকলোকে মই মধুস্মিতাই মোৰ চেনেলটোৰে পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে কালী পূজা সেইকাৰণে ৰাতিপুৱাই উঠিলোঁ আৰু ৰাতিপুৱাই শুই উঠি গা ধুলোঁ গা ধুই আহি এতিয়া আমাৰ ওচৰতে এটা কালী মন্দিৰ আছে তালৈ যাম মন্দিৰ মচি চাকি জ্বলাই থৈ আহিম তাৰপিছত বহুত ধুনীয়া কালী পূজা হয় দেখাই থাকিম আপোনালোকক ভিডিঅ'ত যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আজি কালী পূজা দেৱালীৰ উপলক্ষে কি কৰোঁ তাকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যদিহে ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি এতিয়া মন্দিৰ পালোঁ আহি এইটো আমাৰ কালী মন্দিৰটো আগতে কোনোবাই শৰাই দিয়া মা কালী তাৰপিছত এতিয়া এইখিনি চাফা কৰি সাৰি মচি চাকি জ্বলালোঁ দিৱালী বুলি অকণমান ফুলৰ টাবকেইটা ধুই দিওঁ তাকে লাগি আছোঁ আৰু এইবোৰ কামত মায়ে লাড্ডু বনাই আছে এয়া নাৰিকলৰ লাড়ু কালী পূজা বুলি লাড়ুকে বনাইছে আমাৰ কলগছ পুতিলে সৰু পৰাই অকণমান আমাৰ ঘৰৰ আগফালখন দেখাই দিছোঁ আপোনালোকক এয়া এইটো মানি প্লেনেট এনেকৈ হেংগিং কৰি ৰাখি দিছোঁ আৰু এই দুজোপা কেকটাছ এইটো পাতফুল এইটো এৰিকা পাম লাইট লগাই আছে কলগছৰ গুৰিত যাব ওলাইছোঁ এয়া মোৰ ডাঙৰ খুৰী তাৰপিছত এয়া হ'ল সৰু খুৰী আৰু এয়া পেহী আৰু এইটো হৈছে বৌ গোটেইকেইটা এতিয়া যাব ওলাইছোঁ এইফালে চাই দিম মা এবাৰ মায়ে কলগছত চাকি দি আছে মানে দিলোঁ আগতে এতিয়া আকৌ তেল দি আছে এয়া মন্দিৰত অকণমান লাইট দি দিছোঁ মন্দিৰলৈ তাৰপিছত মন্দিৰত হোমৰ ফুট ল'ম তাৰপিছত ভোগ খাম তাতে মন্দিৰত তাৰপিছত আহিম আৰু ঘৰলৈ এতিয়া মন্দিৰত যাব আহি বাহিৰতে আছোঁ এয়া দেখুৱাই দিছোঁ দেৱালীৰ দিনা আমাৰ ঘৰৰ পৰিৱেশ ৰাতিৰ এনেই অলপমান দেখুৱাই দিলোঁ ৰাতি মন্দিৰলৈ গৈ পাৰ উচৰ্গা কৰিলোঁ জানে সকলোৱে কালী পূজাত পাৰ দিয়া হয় বলি নিদিয়ে উৰুৱাই দিয়া হয় হোম হোৱাৰ পিছত নিৰ্মালি লোৱাৰ পিছত এয়া আটাইবোৰে ভোগ খাবলৈ বহিছে এভৰিৱান কালিৰ ব্লগটো এণ্ড কৰিবলৈ নহ'ল এতিয়া আকৌ পিছদিনা ৰাতিপুৱা যোৱাকালি আছিলে কালী পূজা আৰু আজি হৈছে দীপাৱলী তাৰ কাৰণে যিহেতু মাছ মাংস কণী তেনেকৈ খোৱাই নাই নিৰামিষৰ কাৰণে পনীৰ আনিছে দেউতাই পনীৰ বনাবৰ কাৰণে এয়া বস্তুবোৰ কাটি মেলি লৈছোঁ তেতিয়াহ'লে চাই থাকিব আজি পনীৰৰ ৰেচিপি এটা দিম মানে খুব চিম্পল মই যেনেকৈ বনাওঁ তেনেকৈ ভাবিছোঁ ভিডিঅ'টো দেখাই দিওঁ এবাৰ বাবে লৈছোঁ দুটা বিলাহী পিঁয়াজ জলকীয়া আদা নহৰু আৰু এইখিনি হৈছে পনীৰ কিমান বা আছিলে জানো পনীৰ এইখিনি পেহীয়ে কাটি দিছে এনেকৈ বিলাহী তাৰপিছত পিঁয়াজ জলকীয়া
আদা নহৰু গোটেইখিনি মিলাই কিনে এটা পেষ্ট বনাই লৈ ল'ম ৰেচিপিটোত মোক দাদাই বহুতখিনি হেল্প কৰিছে মানে আদা নহৰু বাকলি গুচোৱা বা এয়া বস্তুবিলাক আনি চানি দিয়া সহায় কৰিছে আৰু এতিয়া বনাম তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে কাবুলী বুট বইল কৰি লৈছোঁ তাত আলু দুটা লৈছোঁ ডাঙৰ ডাঙৰকৈ কাটি এইখিনি পনীৰখিনি তেলখিনি গৰম হোৱা পনীৰখিনি ফ্ৰাই কৰি ল'ম অলপমান গোল্ডেন কালাৰ ফ্ৰাই কৰি ল'লোঁ এনেকৈ তাৰপিছত কেৰাহীত ৰৈ যোৱা তেলখিনিতে আৰু তেলখিনিৰ পিছত আৰু অলপ তেল দিলোঁ দি তাত তেজপাত লং ইলাচি ডালচিনি জলকীয়া গোটেইবোৰ দি ল'লোঁ দি পিঁয়াজ আৰু বিলাহী যিখিনি পিচি থৈছিলোঁ মিক্সি জাৰত সেই পেষ্টখিনি দি দিলোঁ আৰু এতিয়া দিম ইয়াত হালধি নিমখ এয়া দিছোঁ অলপ হালধি অলপমান ৰেড চিলি পাউডাৰ তাৰপিছত দিম অলপ নিমখ এয়া আপোনালোকে সোৱাদ অনুসৰি দিব নিমখটো মই পনীৰতো অলপ দিছিলোঁ যেতিয়া ইয়াতে অলপ কমকৈ দিছোঁ এয়া এতিয়া গোটেইখিনি অলপ ভালদৰে ভাজি ল'ম যাতে কেঁচা গোন্ধটো গুচি যায় এতিয়া মই ইয়াতে দি দিম সিজাই থোৱা কাবুলী বুট আৰু আলুখিনি এতিয়া গোটেই মছলাখিনিৰ লগত ভালদৰে ভাজি ল'ম এনেকৈ অলপ টাইম ভাজি ল'ম যাতে মছলাখিনি কাবুলী বুট আৰু আলুৰ লগত মিহলি হৈ যায় ঢাকনিখন মাৰি দিছিলোঁ এতিয়া ঢাকনিখন গুচাই দেখিছে নহয় খুব ধুনীয়া কালাৰ এটা আহিছে আৰু ধুনীয়াকৈ এইখিনি সিজি গৈছে আৰু এতিয়া মই ইয়াতে অলপ পানী এড কৰি দিম গৰম পানী পানী এড কৰি দিম গৰম পানী আৰু এতিয়া এইখিনি খুব ধুনীয়াকৈ উতলিব দিম আৰু অলপমান উতলিলে ইয়াত পনীৰখিনি দি দিম এয়া পনীৰখিনি এড কৰি দিছোঁ ইয়াতে ভাজি থোৱা পনীৰখিনি দি দিছোঁ এতিয়া খুব ধুনীয়াকৈ এইখিনি লৰাই দিম এতিয়া ঢাকনিখন মাৰি দিম পনীৰখিনি ধুনীয়াকৈ উতলি আছে এতিয়া অকণমান ইয়াত গৰম মছলা দি দিছোঁ আজি বনোৱা পনীৰৰ তৰকাৰী এয়া চয়াবিন তাৰপিছত এয়া দাইল এয়া পটল ভাজি নেমু পাপৰ আৰু বুটৰ চাটনি আৰু জলকীয়া এয়া আজিৰ নিৰামিষ থালিখন দেখাই দিলোঁ আপোনাক